নমস্কাৰ বন্ধুসকল, আজি আশা কৰিছোঁ আপোনালোকে ভালে আছে। আজি মই ভিডিঅ'টোত দেখাব ওলাইছোঁ লোকেল হাঁহৰ পোৱালি। এইবোৰ পোৱালি 28 দিন হৈছে পোৱালিবোৰ। ধুনীয়া ধুনীয়া গ্ৰোথটো ভাল হৈছে। পানীত সুন্দৰকৈ খেলি আছে চাওক। এইবোৰ চব ইণ্ডিয়ান ৰানাৰ, যিটো আমাৰ লোকেল। মই প্ৰথমবাৰৰ বাবে হাঁহ আনিছোঁ, গতিকে লোকেল দি ষ্টাৰ্ট কৰিম। পাছত খাকী কেম্বেল অনাৰ প্লেন আছে। গতিকে আপোনালোকে হাঁহ পুহিম বুলি ভাবিছে যদি এতিয়া উচিত সময় আহি পৰিছে, আপোনালোকে পোৱালি আনিব পাৰে। প্ৰথমে কৰিলে লোকেলি দি ষ্টাৰ্ট কৰক। অভিজ্ঞতা বাঢ়ি গ'লে নেক্সট কেম্বেল পেকিং এইবোৰ আনিব পাৰিব। এইবোৰ চাওক, ইয়াত মোটামুটি 150টামান পোৱালি আছে। গতিকে আপোনালোকেও কৰিব পাৰে। এইবোৰ সুন্দৰকৈ খেলি আছে। বৰ্তমান ইহঁতক ষ্টাৰ্টাৰ ফিড দিয়া হৈছে। হাঁহৰ লগতে কুকুৰাও পালন কৰিম বুলি ভাবিছোঁ, আৰু কেইদিনমান পিছত কুকুৰা পোৱালি আনিম। 28 দিনত মোটামুটি গ্ৰোথটো ঠিকেই আছে হাঁহবিলাকৰ। এনেদৰে আপোনালোকে গঁৰালটো কম খৰচত নিৰ্মাণ কৰি ল'ব পাৰে বাঁহেৰে, আৰু ফাৰ্মৰ চাৰিওদিশে বাউণ্ডেৰীটো দি ল'ব পাৰিলে ভাল। এইটো মই গঁৰালটো এনেদৰে সাজি উলিয়াইছোঁ। আপোনালোকে ওলাব পাৰিব, বঢ়িয়াকৈ বাঁহেদি নিৰ্মাণ কৰি ল'ব পাৰিব। আৰু এখন টুহ দিয়া আছে, যিহেতু পোৱালিখিনি ইমান ডাঙৰ হোৱা নাই, ৰাতি অলপ ঠাণ্ডা পায়। এইটো ষ্টাৰ্টাৰ ফিড। গতিকে মোৰ চেনেলটো নতুন, ভিডিঅ'টো নতুন। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব।